কুৱেশ্যন নম্বৰ 1 ভাৰতৰ সৰ্ববৃহৎ বেংক কোনটো ৰাইট এনচাৰ অপশ্যন এ RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কুৱেশ্যন নম্বৰ 2 ভগৱান শ্ৰীৰামৰ পিতৃৰ নাম কি ৰাইট এনচাৰ অপশ্যন এ দশৰথ কুৱেশ্যন নম্বৰ 3 বিশ্বৰ ভিতৰত কোনখন দেশত গাহৰিৰ সৰ্বাধিক উৎপাদন হয় ৰাইট এনচাৰ অপশ্যন চি চীন দেশত কুৱেশ্যন নম্বৰ 4 ভাৰতৰ আটাইতকৈ ডাঙৰ চৰকাৰী চাকৰি কোনটো ৰাইট এনচাৰ অপশ্যন বি IAS কুৱেশ্যন নম্বৰ 5 মণিপুৰৰ ৰাজধানী ক'ত কুৱেশ্যন নম্বৰ 5 মণিপুৰৰ ৰাজধানী ক'ত ৰাইট এনচাৰ অপশ্যন এ ইম্ফল কুৱেশ্যন নম্বৰ 6 কোনখন দেশত সৰ্বাধিক অস্ত্ৰ শস্ত্ৰ আছে ৰাইট এনচাৰ অপশ্যন বি ৰাছিয়া কুৱেশ্যন নম্বৰ 7 ভাৰতৰ জাতীয় মিঠাইৰ নাম কি ৰাইট এনচাৰ অপশ্যন এ জালেবি কুৱেশ্যন নম্বৰ 8 কোনখন দেশত বেছিভাগ আলু উৎপাদন হয় ৰাইট এনচাৰ অপশ্যন ডি চীন দেশত কুৱেশ্যন নম্বৰ 9 কোনখন দেশত পিঁয়াজৰ সৰ্বাধিক উৎপাদন হয় ৰাইট এনচাৰ অপশ্যন বি ভাৰত কুৱেশ্যন নম্বৰ 10 কোনটো ভিটামিন ঘাঁ ভাল হোৱাত সহায় কৰে ৰাইট এনচাৰ অপশ্যন ডি ভিটামিন কে কুৱেশ্যন নম্বৰ 11 ৰাম নাম জপনা পৰিয়ামল আপনা এই প্ৰবচনৰ অৰ্থ কি ৰাইট এনচাৰ অপশ্যন চি প্ৰবঞ্চনাৰে ধন জমা কৰা কুৱেশ্যন নম্বৰ 12 কোনখন দেশত প্ৰথমে চন্দ্ৰত পানী আৱিষ্কাৰ কৰিছিল ৰাইট এনচাৰ অপশ্যন বি ভাৰত কুৱেশ্যন নম্বৰ 13 কোনখন দেশত বগা হাতী পোৱা যায় ৰাইট এনচাৰ অপশ্যন বি থাইলেণ্ড কুৱেশ্যন নম্বৰ 14 ষ্টেট বেংক অফ ইণ্ডিয়াৰ পুৰণি নাম কি আছিল ৰাইট এনচাৰ অপশ্যন এ স্পেচিয়েল বেংক অফ ইণ্ডিয়া কুৱেশ্যন নম্বৰ 15 কোনটো জন্তুৰ গাখীৰত কেতিয়াও দৈ নহয় ৰাইট এনচাৰ অপশ্যন ডি উট কুৱেশ্যন নম্বৰ 16 পৃথিৱীৰ আটাইতকৈ পুৰণি খেল কি ৰাইট এনচাৰ অপশ্যন চি মল্লযুঁজ কুৱেশ্যন নম্বৰ 17 মছলাৰ ৰজা কাক কোৱা হয় ৰাইট এনচাৰ অপশ্যন বি কলা জলকীয়া কুৱেশ্যন নম্বৰ 18 ভাবৰে ভাৰতত কিমানবাৰ আক্ৰমণ কৰিছিল ৰাইট এনচাৰ অপশ্যন ডি 5 বাৰ কুৱেশ্যন নম্বৰ 19 কোনখন দেশত কোহিনুৰ হীৰা পোৱা যায় ৰাইট এনচাৰ অপশ্যন বি ব্ৰিটেইন কুৱেশ্যন নম্বৰ 20 ভাৰতৰ কোনখন নদীক পবিত্ৰ নদী বুলি কোৱা হয়
Right answer option B গংগা নদী Question number 21 ভাৰতত ব্ৰিটিছে প্ৰথম ইণ্ডাষ্ট্ৰী ক'ত স্থাপন কৰিছিল Right answer option C চুৰাট Question number 22 ব্ৰিটেইনৰ জাতীয় ফুল কি Right answer option C গোলাপ ফুল Question number 23 কোনটো গ্ৰহক পৃথিৱীৰ ভগ্নী বুলি কোৱা হয় Right answer option B শুক্ৰ গ্ৰহ Question number 24 ভাৰতৰ কোনখন ৰাজ্যত সোণাৰ কণী আছে Right answer option B কৰ্ণাটক Question number 25 কোনখন দেশত কাপোৰৰ ওপৰত ভাতুৰি কাকত ছপা হয় Right answer option D স্পেইন Question number 26 মানুহৰ মৃত্যুৰ পিছত মগজু কিমান সময় জীয়াই থাকে Right answer option A 2 মিনিট